সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। নমস্কাৰ। ববিতা ব্লগ এণ্ড ৰেচিপিৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ পথাৰত আমি সৰিয়হ তুলি আছোঁ, তাৰে কিছু ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু যিসকলে আগতে কৰিছিল তেওঁলোকৰ আগৰ দিনবোৰলৈ মনত পৰি যাব আৰু যিসকলে কৰা নাই তেওঁলোকেও চাই ভালেই পাব বুলি ভিডিঅ'টো বনালোঁ। আশা কৰোঁ আপোনালোকে চাব। আৰু এয়া আমি প্ৰখৰ ৰ'দত এনেদৰে সৰিয়হ তুলি আছোঁ পথাৰত। তাৰ মাজতে ল'ৰাটোৱে কিছু ভিডিঅ' কৰিলে, ময়ো কিছু ভিডিঅ' কৰিলোঁ। এয়া আমাৰ বাইদেউহঁতেও তুলি আছে ওচৰতে। এয়া মই আৰু আই তুলি আছোঁ এনেদৰে। এয়া আমাৰ বুবুটিৰ প্ৰিয় বন্ধু কিশোৰৰ মাক। এনেদৰে ইমান ৰ'দ জানেনে, ৰ'দতে এনেদৰে আমি অকণি নবহাকৈ এনেদৰে তুলি আছিলোঁ। আৰু ল'ৰা আমাৰ বুবুটিয়ে ভিডিঅ' কৰি আছে, এনেদৰে আমাৰ ভিডিঅ' কৰি আছিলে সি। ইমান চোকা ৰ'দ, মানে কি ক'ম আৰু আপোনালোকক। এইখিনিতে ময়ো এখন ফটো তুলিলোঁ। এয়া আকৌ আমাৰ বাইদেউহঁতেও খুব ফূৰ্তি কৰি থাকে আৰু ওচৰতে তুলি আছে। আমি হাঁহি ফূৰ্তি কৰি সকলো একেলগে কথা পাতি এয়া আমি চাহ খাবলৈ বহুতে উঠিছিলোঁ ফটো। চাওক বিলঙনি বহুত আছে, বিলঙনি এইবিলাক বিলঙনিও ফটো উঠাইছে ল'ৰাটোৱে। আৰু পথাৰত ইমান মানিমুনি সৰিয়হৰ মাজে মাজে গজিছে জানেনে। আমিও বুটলি আনিছোঁ আৰু সি আমাৰ হিয়াইও বুটলি আছে। বুবুটিয়ে তাকে উঠালে। বহুত ধুনীয়া মানিমুনি হৈছে পথাৰত একদম। সেয়া চাওক ইমান ঠাৰ খাই পেলানি মানিমুনি হৈছে। এয়া আমাৰ হিয়াইও মানিমুনি বুটলি আছে, তাৰে বুবুটিয়ে সেয়াও ভিডিঅ' কৰিলে। এয়া আমাৰ বাইদেউহঁতে পথাৰত ৰ'দতে নাচি নাচি তুলি আছে, তাৰমানে তেতিয়াহে যাতে ৰ'দটোক হেৰি কৰিব পাৰে আৰু কি কয়, ৰ'দক আৰু নেওচি পেলানিও তাৰমানে তুলিব পাৰে। সেয়ে নাচি নাচি ফূৰ্তি কৰি কৰি এনেদৰে তুলি আছে। আৰু এইবিলাক তুলি তুলি আমি পূৰা থৈ দিয়া আছে এনেদৰে সৰিয়হবিলাক। চাওকচোন বাৰু, আমি দোকানৰ পৰা সৰিয়হ কি কয় তেল এপেকেট কিনি আনোতে কিমান সহজ, কিন্তু সেই তেল হ'বলৈ যাওঁতে কিমান কষ্ট। এয়া বাইদেউহঁতে পোষ্ট দি নাচি নাচি ফটো উঠি আছে, এনেদৰে নাচি নাচি তুলি আছে। আমাৰ এজনী বাইদেউ বহুত নাচনি, সেইকাৰণে একদম ভিডিঅ' কৰা দেখি নাচিছে আৰু ৰ'দতো এনেদৰে নাচি নাচিয়ে তুলি আছে। খুব ফূৰ্তি কৰা বাইদেউ, তাৰমানে খুব ফূৰ্তি হয়। আমি সকলোৱে ফূৰ্তিতে থাকিব লাগে, নহয়নে বাৰু। সেই দেখিছেনে আকৌ নাচি আছে। খুব ফূৰ্তি, তাৰমানে বাইদেউ খুব ফূৰ্তি কৰি থাকে। আমাৰ ভাগৰ লাগিলেও তাৰমানে বাইদেৱে এনেদৰে ফূৰ্তি কৰি আমাৰ ভাগৰ নোহোৱা কৰে। ৰাস্তাৰে যোৱা মানুহ ভিডিঅ' কৰিছে আমাৰ বুবুটিয়ে, জুম কৰি পেলানি ৰাস্তাৰে কোনোবা যাই আছে। এয়া আবেলি হ'ল, ঘৰলৈ যাব লাগে সোনকালে, কাৰণে বাইদেউহঁতে একদম ফটাফট হাত চলাইছে যাতে সোনকালে আজৰি হৈ পেলানি ঘৰলৈ যাব পাৰোঁ। পিছে আজি নহ'বই বাইদেউহঁতৰ তোলা, আমাৰো নহ'ব। এয়া আমাৰ কেমেৰামেন বিপ্লৱ চহৰীয়া, বুবুটিয়ে ভিডিঅ' কৰি আছে। ভাগৰি গৈছে একদম ৰ'দত ভিডিঅ' কৰি কৰি, এনেদৰে সি ভিডিঅ' বনাই আছে। আৰু এয়া
আবেলি হৈছে, আমিও লৰালৰি কৰিছোঁ, তুলি পেলানি সোনকালে ঘৰলৈ আহিব লাগে। ছাগলীকেইটাও লৈ গৈছোঁ, ওচৰতে থৈ দিছোঁ। এয়া আমাৰ গোটেইখিনি আমাৰে সৰিয়হ, প্ৰায় 2.5 বিঘা হ'ব। এয়া আমাৰ মৰমৰ জিনা আৰু হিয়া, দুইজনী মানে নহয়, হিয়াটো অলপ কম, জিনা একদম ফটো উঠাত উস্তাদ, দেখিছেনে নাই কেনেকুৱা প'জ দি আছে, উস্তাদ একদম ফটো উঠাত, পূৰা চেলফি ৰাণী বুলি ক'লেও বেয়া নহয়, একদম প'জ দি ফটো উঠি আছে। এয়া চাওক, এনেদৰে প'জ দি ফটো উঠি আছে আমাৰ। আৰু আবেলি সময়ত ল'ৰা ছোৱালী আহিল খেলিবলৈ, সিহঁতে পথাৰত সকলোৰে ফটো তুলিলে। আমাৰ বুবুটিয়ে ছাগলী